বৰক্ষেত্ৰী ব্লক কংগ্ৰেছৰ এটা সজাতি দলে গৰাখহনীয়া অঞ্চলত সাহায্য বিতৰণ কৰে। নলবাৰী জিলাৰ বৰক্ষেত্ৰী চৰ অঞ্চলৰ কালাৰচৰৰ ভাংনামাৰী, কুৰিহামাৰী, বৰচলীয়া তিনিখন পঞ্চায়ত এতিয়া প্ৰবল গৰাখহনীয়া কবলত। হাজাৰ হাজাৰ লোকৰ এতিয়া গৰাখহনীয়াৰ কবলত পৰি গৃহহীন হৈছে। বৰক্ষেত্ৰী সমষ্টি বিধায়ক দিগন্ত বৰ্মনৰ নিৰ্দেশ মৰ্মে ব্লক কংগ্ৰেছৰ এটা সজাতি দলে গৰাখহনীয়াৰ কবলত পৰা কুৰিহামাৰী পঞ্চায়তৰ অৱস্থাৰ বুজ লোৱাৰ লগতে প্ৰায় 7 শতাধিক মানুহৰ বাবে চিৰা, চেনি আৰু ত্ৰিপালৰ বিতৰণ কৰে। চৰ অঞ্চলত প্ৰতি বছৰে বানপানী আৰু গৰাখহনীয়াৰ ফলত হাজাৰ হাজাৰ মানুহ ইতিমধ্যে অন্য ঠাইলৈ উঠি গৈছে যদিও চৰকাৰে আজিলৈকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। সংখ্যালঘু বসতি প্ৰধান অঞ্চল হোৱাৰ বাবে চৰকাৰে হেমাহি দৃষ্টিৰে চোৱা বুলি মন্তব্য কৰে বৰক্ষেত্ৰী ব্লক কংগ্ৰেছৰ সভাপতি আব্দুল মজিদে। জিলা প্ৰশাসনৰ ফালৰ পৰা এতিয়ালৈকে কোনো সাহায্য লাভ কৰা নাই বুলি জনায় স্থানীয় লোকসকলে। চৰকাৰক বৃহত্তৰ চৰাঞ্চলৰ মানুহৰ স্বাৰ্থত গৰাখহনীয়াৰ প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে অনুৰোধ জনাই ৰাইজে। সজাতি দলটোত উপস্থিত থাকে ভাংনামাৰী জিলা পৰিষদৰ সদস্য মনোৱাৰা খাতুন, প্ৰাক্তন জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা বৰ্তমানৰ উপদেষ্টা ফণীধৰ ডেকা, যুৱ কংগ্ৰেছৰ সভাপতিৰ লগতে বিভিন্ন বিষয়ববীয়া আৰু কংগ্ৰেছ কৰ্মী। নিউজ ডেস্ক ৰিপৰ্ট D7 নিউজ। আজি আমাৰ শ্ৰদ্ধাৰ বিধায়ক দিগন্ত বৰ্মন ডাঙৰীয়াৰ নিৰ্দেশ মৰ্মে আমাৰ বৰক্ষেত্ৰী ব্লক কংগ্ৰেছ কমিটিৰ সভাপতি আব্দুল মজিদ ডাঙৰীয়াৰ নেতৃত্বত আজি এটা কংগ্ৰেছৰ সজাতি দলে আহি আমাৰ কুৰিহামাৰী পঞ্চায়তৰ বিভিন্ন গৰাখহনীয়া অঞ্চল পৰিদৰ্শন কৰে আৰু মানুহখিনিক সামান্য পৰিমাণে সকাহ দিয়াৰ কাৰণে আমাৰ বিধায়ক মহোদয়ৰ নিৰ্দেশ মৰ্মে আমাৰ এই কংগ্ৰেছৰ সজাতি দলটোৱে সামান্য বস্তু সামগ্ৰী আনি এই গৰাখহনীয়া মানুহখিনিক দি থৈ যায়। ইয়াতে ত্ৰিপাল, চেনি আৰু চিৰা দিছে। ইয়াতে মোটামুটি 700মান পৰিয়াল গৰাখহাইছে। আমাৰ প্ৰশাসনে এতিয়ালৈকে একো ব্যৱস্থা লোৱা নাই, কোনো ধৰণৰ সহায় সহযোগিতা আগবঢ়োৱা নাই। এতিয়া কথা হ'ল, আমাৰ এই বৃহত্তৰ চৰাঞ্চল প্ৰায় 1 লাখ জনসংখ্যাৰে আৱৰি আছিলে, কিন্তু গৈ গৈ এতিয়া আমাৰ বৃহত্তৰ চৰাঞ্চল গৰাখহাই শেষে কৰিলে। যে এতিয়ালৈকে আমি চৰকাৰৰ ফালৰ পৰা একো সহায় সহযোগ নাপালোঁ। এতিয়া এইটোৱে অনুৰোধ জনাম যাতে আগন্তুক দিনত যিখিনি আমাৰ গৰাখহাইছে কিন্তু হৈ গ'ল, আগন্তুক দিনত যাতে আমাৰ এই চৰাঞ্চল যাতে গৰাখহনীয়াৰ কাৰণে প্ৰতিৰোধ